মই বৰ্তমান উপস্থিত আছোঁ এইটো হ'ল ৰয়েল এইটো হ'ল ইজিপ্ট মিউজিয়াম আৰু ইজিপ্ট মিউজিয়ামত আমি কৈছোঁ যে বিভিন্ন মামিজ এই মামিজবিলাক দেখালোঁ এতিয়া এইটো হ'ল টুটেনখাম হ'ল মিছৰৰ এজন আটাইতকৈ ধনী ৰজা মাথোন 19 বছৰ বয়সত মৃত্যু হৈছিলে কিন্তু আটাইতকৈ ধনী ৰজা আৰু এইখন এই টুটেনখামৰ এই শিলৰ ইয়াত আমি দেখিছোঁ তাৰ মামি ফেট ঘূৰি আছে মই অকণমান এইখিনি দেখুৱাইছোঁ ইয়াতে অকণমান এইখিনি টুটেনখামৰ এইটো হ'ল এইখন আসন টুটেনখামৰ আসন আৰু ইয়াতে এই টুটেনখাম তেওঁ ইয়াত বহিছিলে ৰজা হিচাপে আৰু ইয়াতে তেওঁৰ বিভিন্ন ধৰণৰ সা সৰঞ্জাম আছে তেওঁৰ সিংহাসন আছে আৰু তেওঁৰ যিটো কফিন গ'ল্ড কফিন সেই গ'ল্ড কফিনটোৰ ফটো হৈছে আমাক ল'বলৈ দিয়া নাই সেইটো ভিতৰত ভৰাই থোৱা আছে গ'ল্ড কফিন তেওঁক 4টা তৰপত মামিফাইড কৰা হয় সেই 4টা তৰপত ইয়াত দেখাইছে ইয়াতে আন এটা মামি আমি দেখিবলৈ পাইছোঁ এটা মামি ভিতৰত দেখিবলৈ পাইছোঁ এটা মামি আৰু এই মামিটোৰ বিষয়ে ইয়াত লিখা থকা মতে মামি অফ younger lady mother of Tutankhamun. Mummy of younger lady mother of Tutankhamun in 1898, Victor Laureate excavated this thing for Egyptian antique service. এইটো কৰিছিলে 2 লেডিজ মামি ইয়াত পাইছিলে এইটো মই মামি দেখুৱাইছোঁ আচলতে এটা আনটা মামি how old is this mummy? 1600. Just come this side. Yeah, our Egyptian guide. Say yeah. 1650. Yeah, pardon. This mummy was found in the tomb of the woman, Tomb of? the queen, mother of Tutankhamun. Okay. How old the it is? famous king. How old it was? 1650. 3600 year. Age of the mummy. Age. I'll ask them to tell me. এটা মামি আমি দেখুৱালোঁ আৰু ইয়াতে আৰু কেতবোৰ সা সৰঞ্জাম আছে যিবিলাক টুটেনখাম এজন কৈছে যে 19 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিলে 14 বছৰ বয়সত টুটেনখাম ৰজা হৈছিলে ৰজা হৈ তেওঁ মৃত্যু ভিতৰত ইয়াত যিটো আছে টুটেনখামৰ যিটো মিউজিয়াম এই মিউজিয়ামটোৰ ভিতৰত তেওঁলোকে অৱশ্যে সোমোৱাটো তাত সোমাব দিছে কিন্তু তাত তেওঁলোকে ফটোগ্ৰাফী নিষিদ্ধ কৰি থোৱা আছে সোণৰ এয়া আছে এইখন টুটেনখামৰ এখন সিংহাসন এখন টুটেনখাম বহা এখন সিংহাসন ইয়াত দিয়া আছে টুটেনখাম এজন মিছৰৰ প্ৰসিদ্ধ ৰজা তেওঁৰ ইয়াতে সমাধি আছে ইয়াতে আৰু এটা মই বস্তু দেখুৱাইছোঁ এইটো গ'ল্ডৰ সোণৰ এয়া গোটেই এটা তেওঁৰ বহা স্থান এখন ইয়াত ভিতৰত ভৰাই থোৱা আছে এইটো সোণৰ এয়া আৰু এটা বস্তু মই দেখুৱাব খুজিছোঁ ইয়াৰে টুটেনখামৰ যিটো গেলেৰী সেই গেলেৰীটো ইয়াত দিয়া আছে the treasures of King Tutankhamun are on display in next gallery. আচলতে ইয়াত আছে কিন্তু তাৰ ভিতৰত আমাক তেওঁলোকে ল'বলৈ দিয়া নাই তেওঁলোকে তাতে তেওঁলোকে সেইটো কেমেৰা ল'ব নিদিয়ে এইটো মই দেখুৱাইছোঁ এয়া টুটানখামুন এয়া হ'ল 1336 খ্ৰীষ্টাব্দৰ পৰা 1327 BC বিফ'ৰ খ্ৰাইষ্ট তেওঁ মাত্ৰ 9 বছৰ তেওঁ আছিলে এয়া ইয়াত দেখুৱাই যায় এইখিনি টুটেনখামৰ বিশেষ হিষ্ট্ৰী এইটো টুটেনখামৰ মূৰ্তি আৰু টুটেনখামৰ যিটো এয়া আছিলে সেইটো টুটেনখামৰ এই টুটেনখামৰ কবৰৰ ওপৰত এনেকুৱা ধৰণৰ এটা মূৰ্তি আছিলে এনেকুৱা ধৰণৰ মূৰ্তি এটা টুটেনখামৰ কবৰৰ ওপৰত এনেকুৱা ধৰণৰ মূৰ্তি এটা তেওঁলোকে দেখিবলৈ পোৱা গৈছিলে এইটো হৈছে এয়া টুটেনখাম মিউজিয়াম এইটো টুটেনখামৰ ইয়াৰ ভিতৰত কিন্তু কেমেৰা নিব নিদিয়ে এইটো মই দেখুৱাইছোঁ টুটেনখামনৰ ইয়াতে গ'ল্ড সোণৰ কাৰুকাৰ্য খচিত তাৰ মূৰ্তি তেওঁৰ যিটো 4 তৰপীয়া যিটো এয়া আছিলে মামিফাইড বডি 4 তৰপীয়া গোটেইখিনি সোণৰ আছিলে এয়া মই আপোনালোকক দেখুৱাইছোঁ টুটেনখামৰ এয়া আৰু এইটো হ'ল মিউজিয়াম এইটো হ'ল ৰয়েল মিউজিয়াম এইটো ইজিপ্ট মিউজিয়াম এইটো ইজিপ্ট মিউজিয়ামৰ পৰা মই প্ৰণয় বৰ্ডলে এইখিনি দেখুৱালোঁ ইয়াত এটা গোটেই ইজিপ্তৰ ইতিহাস ইয়াত সংশোধিত হৈ আছে আচলতে মিউজিয়ামত ইয়াত 1,60,000টা 1,50,000 সমল ইয়াত আছে বৰ্তমান 80,000 আৰম্ভ কৰিছে বৰ্তমান 1,50,000 সমল ইয়াত আছে এইবিলাক মামি ঘৰুৱা এইবিলাক কফিন ইয়াত দেখুৱাইছে এইটো হ'ল ইজিপ্ট মিউজিয়াম কাইৰো মহানগৰীত থকা এটা বিশাল ইজিপ্ট মিউজিয়াম এই মিউজিয়ামৰ পৰা এতিয়া মই আপোনালোকৰ এইখিনি দেখুৱাই এই টুটেনখামৰ এয়া দেখুৱাই মই পুনৰ বদলে আপোনালোকক দেখুৱাই দিছোঁ ধন্যবাদ